हेलो फ्रेंड्स, स्वागतम जनाइছোঁ আপোনালোকৰ ইউটিউব চেনেল টেক গ্ৰুপলৈ। আৰু আজি চাগে আপোনালোকে সকলোৱে গম পাইছে, থাম্বনেইলটো চাই সকলোৱে গম পাইছে। তো মই আজি কিবা CC9 আৰু CC9E বিষয়ে জনাবলৈ গৈ আছোঁ। সকলোৱে চাগে ভাবি আছে CC9 আৰু CC9E কি হয়। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো সকলোৱে চাব, সকলোৱে জানিব লাগে CC9 কি হয়, নতুন প্ৰডাক্ট আহিছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে সকলোৱে চাগে ভাবি আছে তো CC9 কি হয়, CC9E কি হয়। আপোনালোকে জানি থওক, এইটো কোনো ভয় খাবলগীয়া বস্তু নহয় বা এনেকুৱা ইমান অদ্ভুত বস্তু নহয়। এইটো এটা স্মাৰ্টফোন হয়, মোবাইল ফোন হয়, যিটো Xiaomi ফালৰ পৰা, Xiaomi ব্ৰেণ্ডৰ পৰা লঞ্চ কৰা হৈছে। এইটো আপোনালোকে জানি থওক, মানে Xiaomiয়ে বহুতখিনি চিৰিজ ওলাইছিলে, নোট 7ৰ পৰা নোট 6, নোট 6 Pro, নোট 5, নোট 4 যেনেকুৱা চিৰিজ ওলাইছিলে। তো তেনেকুৱাই চিৰিজ হয়, এইটো CC চিৰিজ হয়। এইটো নতুনকৈ চিৰিজটো আনিছে তেওঁলোকৰ ব্ৰেণ্ডৰ পৰা নতুন চিৰিজ আহিছে। তো CC9 আৰু CC9 এটা হ'ল দুটা ভেৰিয়েণ্টত থাকিব। দুটা ভেৰিয়েণ্টৰ আপোনালোকে দুটা মোবাইল ফোন পাব। তো CC9ত কি আছে, তো সকলোৰে প্ৰশ্ন হৈছে CC9ত কি আছে। ঠিক আছে, CC9ত থাকিব আপোনাৰ 6.9 ইঞ্চিৰ ডিছপ্লে, ফুল HD প্লাছ ডিছপ্লে। অ'কে, তো ইয়াত থাকিব 180p × 2340 পিক্সেলছ। অ'কে, আৰু ইয়াত থাকিব আপোনাৰ GB থাকিব 6GB ৰেম, 6GB থাকিব, 64GB থাকিব আৰু 6GB থাকিব প্লাছ 128GB ষ্ট'ৰেজ থাকিব। তো এইটোৰ পৰা ষ্ট'ৰেজৰ ফালৰ পৰা ক্লিয়াৰ, ৰেমৰ ফালৰ পৰাও ক্লিয়াৰ, এইখিনি থাকিব। তো ইয়াত দিব বেটাৰী থাকিব 4030 mAh, 4030 mAhৰ বেটাৰী থাকিব। আৰু ইয়াত দিব USB Type-C। অ'কে, তো বহুত ভাল হয় USB Type-Cটো, সকলোৱে জানে বহুত ভাল মাইক্ৰ' USBতকৈ। চ' এইখিনি থাকিব। আৰু কেমেৰাত কি আছে, তো মেইন কেমেৰা থাকিব 48 মেগাপিক্সেল, প্লাছ থাকিব 8 মেগাপিক্সেল আৰু প্লাছ 2 মেগাপিক্সেল, তিনিটা ট্ৰিপল কেমেৰা থাকিব। আৰু মেইন কেমেৰাটো হৈছে Sony IMX চেঞ্চৰৰ পৰা লোৱা হৈছে। তো ইয়াত GPU থাকিব Adreno 616। অ'কে, আৰু ফ্ৰণ্টৰ কেমেৰাটো থাকিলে নহয়, ফ্ৰণ্টৰ কেমেৰাটো হ'ব 32 মেগাপিক্সেল। অ'কে, আৰু ইয়াত এটা অত্যন্ত ইম্পৰ্টেণ্ট হয়, বহুত ট্ৰেণ্ডিঙত আছে বৰ্তমান, ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। অ'কে, তো এইটো Xiaomi ফালৰ পৰা ভাল এটা দিছে, ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আপোনালোকে পাই যাব। চিন্তা কৰিব নালাগে, দুটা ফোনতে CC9 আৰু CC9E দুটাতে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট পাই যাব। তো এইখিনি আছিলে পেকেজটোত। আৰু ইয়াৰ দামটো প্ৰায় 16,000ৰ পৰা 18,000 হ'ব পাৰে, মেবি এক্সপেক্টেড কৰা হৈছে। এইটো কিমান কি সঠিক নাজানো, এইটো জাষ্ট লিকহেতো। তো এতিয়াও ইমান হেৰি হোৱা নাই, তেওঁলোকে অফিচিয়েলি লঞ্চ কৰা নাই, জাষ্ট লিক পাইছে, ৰিউমাৰ পাইছে। তো সেইটো এটা। আৰু CC9 কি হয়, CC9 ইয়াত 6 ইঞ্চিছ ডিছপ্লে থাকিব, HD প্লাছ থাকিব, ফুল HD নাপাব আপোনালোকে, 720 × 1560 পিক্সেলছ। অ'কে, আৰু ইয়াত থাকিব ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ, একদম ভাবিবলগীয়া নাই, ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ দিবই। প্লাছ থাকিব 8GB ৰেম, 128GB, আৰু 8GB ৰেম প্লাছ 256GB। অ'কে, আৰু প্ৰচেছৰ দিব আপোনাৰ ইয়াত 665 প্ৰচেছৰ আৰু 730 দুটা ভাবি থকা হৈছে। তো কি দিয়ে তেওঁলোকে এতিয়ালৈকে অফিচিয়েলি পোৱা নাই। আৰু CC9ত থাকিব 710 SoC প্ৰচেছৰ। অ'কে, তো CC9ত থাকিব, CC9E 665 হ'ব পাৰে, নহ'লে 730 SoC প্ৰচেছৰ থাকিব। অ'কে, আৰু এই সকলোবোৰ লিকছ হয়, ইয়াত লিকছৰ ফালৰ পৰা কোৱা হৈছে, লিক যেনেকৈ পাইছে তেনেকৈ কোৱা হৈছে। আৰু সকলো দুটা ফোনতে 18W ফাষ্ট চাৰ্জিং ছাপৰ্ট থাকিব। আৰু দুটা ফোনৰ এইটো চাগে CC9ত চাগে 20,000 হ'ব পাৰে। আৰু ইয়াত ফোনৰ প্ৰাইচ বেছি নহয়, আণ্ডাৰ 20K, 20,000ৰ তলত থাকিব দুটা ফোনৰ প্ৰাইচ। তো সেইটো ক্লিয়াৰ থাকক। আৰু অতি সোনকালে ইণ্ডিয়াতো লঞ্চ হ'ব। তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পালে, আৰু মই যিখিনি জানো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যদি ইয়াৰ ওপৰত যদি অধিক জানে মোক কমেণ্ট কৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে, আৰু ফ্ৰেণ্ডৰ সৈতে সকলোৰে লগতে শ্বেয়াৰ কৰিব, সকলোৱে জানক CC9 কি হয়, CC9E কি হয়। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব প্লিজ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল। আৰু আজিলৈকে ভিডিঅ'টো ইমান কৰোঁ, গতিকে ধন্যবাদ, জয়।